বেক টু মাই ইউটিউব চেনেল চাহিজ ব্লগ। আজি 15 আগষ্ট স্বাধীনতা দিৱস 75তম স্বাধীনতা দিৱসৰ শুভেচ্ছা আপোনালোক সকলোৱে মোৰ ফালৰ পৰা থাকিলে। তো আজি গোটেইগাল লগৰ গালে কৈছে যে সৰু সুৰা এটাও যাওঁ, আজি তাতে প্ৰেডো নাই এইবাৰ কৰোণাৰ মহামাৰীৰ কাৰণে। তো আজি নেপানীলৈ যাওঁ বুলি ভাবিছোঁ। চাংকি যোৱা প্লেন আছিলে, নাগালেণ্ড ছানডে বন্ধ থাকে কাৰণে আজি নাযাওঁ, আজি নেপানীলৈকে যাওঁ, নেপানী উৰিয়াম ঘাটৰ ওচৰতে। তো ব'লক ভিডিঅ'টো ইয়ালৈকে আৰম্ভ কৰোঁ। আজি বহুত দিনৰ পিছত ব্লগ দিছোঁ, কি ক'ত ওলাইছে একো ধৰিব পৰা নাই। তো আগলৈ ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। আৰু আজি ভিডিঅ'টোত বহুত ৰ ক্লিপ দেখাম বুলি ভাবিছোঁ, মিছ নকৰিব, স্কিপ নকৰিব, চাই গৈ থাকিব। তো আগত চাই যাওক। এতিয়া আমি আহি পাই গ'লোহি নেপানী, আৰু আমাৰ ভাইসকলো আছে। আপোনালোকে আগত ক্লিপো দেখি আহিলে। তো আমাৰ এয়া বিশ্ব ভাই, এয়া মন্ত্ৰীত আগততো দেখিয়ে গৈছে। বিশ্ব ভাইক নতুনকৈ দেখিছে। আমাৰ কেশৱ ভাইকো নতুনকৈ দেখিছে। ঘৰতো অলপ ইণ্ট্ৰডিউচ লৈ লওক। এখেতকতো চিনি পায়, এখেত গৰম পানীও গৈ আহিছে। তো আমাৰ এইজন ভাল লাগিলে বিশ্ব ভাই, কিন্তু ৰাস্তাৰো 6-7 কিলোমিটাৰ কিন্তু আছে আৰু ফুল অন এডভেঞ্চাৰ। আৰু আমাৰ এয়া কেশৱ ভাই কিবা এটা হেল্ল'। আৰু আমাৰ সেইফালে পূৰা খোৱা কাৰ্যসূচী চলি আছে। আৰু এইফালে আমাৰ বাইক পাৰ্ক কৰি দিয়া হৈছে, দেখিছে বা নাই দেখা সঠিককৈ ধৰিব পৰা নাই। বাইক পাৰ্ক কৰি দিয়া হ'ল। আৰু লোকেশ্যন এইটোৱে। সেইফালে হেংগিং ব্ৰিজ এখন আছে। আৰু ফুল অন এডভেঞ্চাৰ। আৰু ব'লক এতিয়া খোৱাৰ পেকো কৰাই আনিছোঁ, খোৱা বস্তু ব'লক কেতিয়া খাওঁতে লগ পাইছোঁ। ঠিক আছে, আমাৰ খোৱা কাৰ্যসূচী উলিয়ালে, কেশৱ দাই উলিয়াই আছে। আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ। মই এতিয়া বৰ্তমান ফ্ৰণ্ট কেমেৰা দি কৰি আছোঁ। তো কেশৱ দাক দেখাই আছোঁ। আমি এইফালে গোটেইকেইজন বহি আছে। তো আপোনালোকক চিনেমেটিক ক্লিপ দেখাই আছোঁ।
আমাৰ খাই বৈ চব কমপ্লিট হ'ল আৰু কিছুমান টাইমলেছ ভিডিঅ' দেখিলে আৰু চিনেমেটিকো দেখিলে চাগে আৰু আমাৰ ভাইসকল আছে ভাইসকলেও বহুত ফটোশ্বুট কৰিলে ময়ো কৰিলোঁ ইনষ্টাত চবৰে লিংক পাই যাব ইনষ্টাত গৈ মেলি চেক কৰিব নিশ্চয় চবকে ফ'ল' কৰিব আৰু লাইন আপো হৈ গৈছে এতিয়া চব হেংগিং ব্ৰিজলৈ ফুৰিব গৈছে চব ব'লক আমিও যাওঁ আৰু নিশ্চয় এইফালে আহিব নেফানিলে যদি এইফালে আহে বহুত ধুনীয়া প্লেচ আৰু পুৰা অফ ৰোডিঙৰ ৰাস্তা পিকনিক প্লেচ মানে 2 পৰা 5 কিলোমিটাৰৰ ভিতৰত ফুল অফ ৰোডিং পাব আৰু ব'লক এতিয়া আপোনালোকক হেংগিং ব্ৰিজখনে দেখাওঁগৈ দেখিব পাইছে আমি পাই গ'লোহি হেংগিং ব্ৰিজ এইটো হেংগিং ব্ৰিজ মানে এটা ষ্টেপ টাইপৰ আছে এইটো দি উঠি যাব লাগে ত' এইটো দি উঠি মেলি গৈ আপোনালোকে দেখিব ব'লক তো দেখিছে গাইজ হেংগিং ব্ৰিজৰ ওপৰত আছোঁ আৰু সিপাৰলৈ নগ'লোগৈ বহুত জাম্পিং জাফাং চলি আছে এইফালে আৰু পূৰা ভয়ে ভয়ে যাবলগীয়া হৈছে দেখিছে ভাইসকলে পূৰা হিলাই আছে আৰু দেখোঁতে যিমান সৰু সৰু লাগিছে কিন্তু বহুত ডাঙৰ হেংগিং ব্ৰিজখন সিপাৰ হ'ব নোৱাৰিলোগৈ মানে বহুত ভয়ো লাগিছে মাজত ত' এইটো কাৰণে এতিয়া ইয়াত আৰু ইয়াত যি দেখাব পাৰিলোঁ দেখালোঁ তো এতিয়া আগত যাওঁতেই দেখাম আৰু বাকী ভিডিঅ'টো ক'ত সমাপ্ত কৰিব পাৰোঁ কোনো মানে এতিয়ালৈকে হেৰি কৰা নাই ঘৰতো গৈ কৰিব পাৰোঁ বা ৰাইডৰ মাজতো কৰিব পাৰোঁ কাৰণ চাৰ্জো বেছি নাই ফোনত চবলৈক আগলৈ ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক আৰু আপোনালোকে অলপ চলপ মৰম দিব আমি 1Kৰ বহুত মানে ওচৰত আছোঁ চ' আপোনালোকৰ মৰমৰ কাৰণেই ইমান আগবাঢ়িব পাৰিছোঁ 1Kটো যাতে আপোনালোকে জল্দি জল্দি কৰাই দিয়ে সোনকালে ছাপোৰ্ট কৰিব লাগে আৰু সোনকালে মানে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'ৰ আপোনালোকে 90%ে ভিডিঅ' চাই আৰু তাৰে 10%ে ছাবস্ক্ৰাইব কৰা আছে চ' চবে কৰিব তেতিয়াই মনটো ভাল লাগে আৰু চবলৈও আগতে গৈ লগ কৰিছোঁগৈ এতিয়া আমাৰ চব কাৰ্যসূচী খতম আমি ইয়াৰ পৰা ওলাব ল'লোৱে আমাৰ ভাই তো এতিয়া ব'লক আগত গৈ থাকোঁতে লগ পাব আৰু কি ওলাইছে ক'ব পৰা নাই গৰমত তো ভাই ব'লা এতিয়া আহি মেলি ঘৰ পাই গ'লোঁ পূৰা ফ্ৰেছ হৈ ল'লোঁ এতিয়া 7টা বাজিলে আৰু মানে আমাৰ অহাটো অলপ দেৰি হ'ল আমাৰ লগৰ কেইজন বেলেগ চাইডে গুচি গ'ল আমিও বেলেগ চাইডে গুচি গ'লোঁ লগৰটো দাদাৰ CRPত থাকে CRP কেম্পতো সোমাই মেলি আহিলোঁ চ' অলপ দেৰি হৈ গ'ল এতিয়া আহোঁতে খাই বৈও আহিলোঁ তো এতিয়া যাওঁ আৰু শুমগৈ আৰু বহুত মানে ভাগৰ লাগিছে আৰু 1Kৰ বহুত ওচৰত আছোঁ আপোনালোকে জল্দি জল্দি ছাপোৰ্ট কৰক আৰু যদি যিমান ছাপোৰ্ট কৰে সিমান জল্দি 1K হৈ যাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তো আজিলৈ ইয়াতে সমাপ্ত